আজি মানে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, সেয়েহে পথাৰখনত পানী পুৰা ভৰি গৈছে আৰু এতিয়া বৰ্তমান মুকলি কৰিছে অলপ বতৰটো আৰু অলপ ৰ'দ দিছে। এতিয়া আমি যাওঁ, তো যাম মানে এতিয়া চেপন যাম ফাৰ্মাচীত। মানে কুকুৰটো কালি ৰাতিপুৱা সময়ত মানে বেলেগ এটা কুকুৰে ইয়াত আঁচুৰি দিলে, সেইটো কাৰণে বেজি এটা লৈ আহোঁ কুকুৰটোক দিবৰ কাৰণে। আৰু এতিয়া বৰ্তমান গেঞ্জি পিন্ধি আছোঁ, চাৰ্ট এটা লগাই লওঁ। তো মোজাকে স্পৰ্টিং পিন্ধি ল'লোঁ, মানে চাৰ্টটো লেতেৰা হৈ থকাৰ কাৰণে স্পৰ্টিংটোৱে পিন্ধি লৈছোঁ। এইটো আগৰ ভিডিঅ'টোত দেখিছে, এইকেইটাই স্পৰ্টিং পিন্ধি আছে আৰু ইয়াৰ কাৰণে বেজি আনি কিনে এইডোখৰতে দি দিম। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, হয় নাই? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাঙাচিঙা ব্লগ। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আৰু চাওক, এতিয়া অলপ আগত ৰ'দ দি আছিলে, এতিয়া ডাৱৰীয়া হৈ গ'ল, মানে বৰষুণ দিব। আৰু এতিয়া আমি চেপন গৈ পাম নাপাম, মানে ফাৰ্মাচীৰ ওচৰত গৈ পাম নাপাম, আগতে বৰষুণে পাই যাম আমি। কৈছিলোঁহে ফাৰ্মাচী নোপোৱাৰ আগত বৰষুণ পাই যাম বুলি, সেয়েহে পায়ে গ'লোঁ আৰু ৰাস্তাতে। আৰু এতিয়া পূৰা তিতি যাবলগীয়া হৈছে আৰু মানে বেছি দূৰকৈ বৰষুণ দিয়া নাই, অলপ দিছে, তেতিয়াও তিতি যাব লগা হৈছে। আহি পাই গ'লোঁ, এইখনতে ল'ম এতিয়া। এই পাৰুল ফাৰ্মাৰ, মই যিকোনো দৰৱ ইয়াৰ পৰাই নিওঁ। আৰু আহি পাই গ'লোঁ, এইটোহে পাৰুল ফাৰ্মাৰ। সোমাই যাওঁ এতিয়া, কুকুৰৰ বেজীটো লৈ লওঁ। দাদাজনক ক'লোঁ আনি দিবলৈ, তেওঁ দুটা আনিম বুলি ক'লে। মানে কালিও এটা দিব লাগিব, আজিও এটা দিব লাগিব, সেইটো কাৰণে দুটা লৈ যাম একেলগতে, আৰু কালি কোন আহিব, সেয়েহে দুটা লৈ ল'লোঁ। এতিয়া ভৰাই লওঁ পলিথিনটোত। তো ইয়াত ফাৰ্মাচীৰ কাম হৈ গ'ল। এতিয়া ৰাস্তাত আৰু এটা কাম আছে, এইটোত মছৰুম ষ্ট'ৰত মানে পইচা 700 টকা ট্ৰান্সফাৰ কৰিব আছে, তো কৰি লওঁ। এতিয়া 700 টকা লৈছোঁ, এতিয়া এইটো ট্ৰান্সফাৰ কৰি লওঁ, তাৰপিছত আৰু গৈ থাকোঁ। তো আমি যোনটো কামত আহিছিলোঁ সেই কামটো হৈ গ'ল, মানে কুকুৰৰ বেজীটো লোৱা হৈ গ'ল। এতিয়া ঘৰ গৈ আছোঁ, আৰু ঘৰত গৈ আপোনালোকে চাব যে আমি বেজীটো কেনেকৈ দিম, কেনেকৈ কি কৰোঁ, আৰু সকলো ডাইৰেক্ট ঘৰত লগ পাম। তো আমি ফাইনেলি বেজীটো লৈ আহি গ'লোঁ। এতিয়া কুকুৰটোক দি লওঁ, মজাকৈ শুই আছে, ইয়াক দি লওঁ এতিয়া। আৰু এটা প্ৰব্লেম হৈ গ'ল, মানে বন্ধুসকল, মই কুকুৰটোক বেজি দিয়াৰ পাছত এটা ভিডিঅ' বনাইছিলোঁ ভইচ অভাৰ দি, কিন্তু সেই ভিডিঅ'টো এডিট কৰোঁতে মানে ডিলেট হৈ গ'ল। সেইটো কাৰণে মানে সেই ভিডিঅ'টো দিব নাপালোঁ, সেইটো কাৰণে অলপ বেয়া লাগিছে। তথাপি এই ভিডিঅ'টো দি দিছোঁ, আৰু কেনেকৈ হৈছে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।